মই শ্বপিং মলত আহিলোঁ অলপ চাবলৈ, মানে বেংগলোৰ এখন শ্বপিং মল কেনেকুৱা হয় আপোনাক দেখাবলৈ আনিছোঁ, ময়ো চাবলৈ আহিছোঁ। 6 ফ্ল'ৰ মান আছে, ওখ, ইমান ডাঙৰো নহয়, ইয়াতকৈ নিজে ডাঙৰ ডাঙৰ চাইছোঁ আগতে, ভাল লাগিব। এইবোৰ ফুড ছেকশ্যন, তো কিমান ডাঙৰ আপোনালোকে দেখিছে নাই দেখা, আপুনি চাই দেখি পালে কমেণ্ট কৰিব। মই ইয়াতকৈ ডাঙৰ ডাঙৰ চাইছোঁ, আপোনালোকে দেখিছে নাই দেখা কমেণ্ট কৰিব। এইবোৰ দেখিছে আপোনালোকে, উঠি বহাব লাগে। আৰু আচল মজাটো এইটোহে হয় কওক, ই ওপৰৰ পৰা চাবলৈ সৌখন টাউন চহৰ নিচিনা লাগে দেখিবলৈ, চব ইমান ধুনীয়া লাগিছে ওপৰৰ পৰা। তো চাই থাকিব ভিডিঅ'টি, ভাল লাগিলে লাইকটো এটা কৰি দিব। আৰু চবতকৈ গৈ ওপৰত দেখুৱাইছোঁ, আপুনি কেনেকুৱা দেখিব লাগিছে আপোনাক চাবলৈ কওকচোন, অনুভৱ ইমান ভাল লাগিছে। আপুনি গোটেই মানে চহৰখন চাব পাৰে ইয়াৰ পৰাও থিয় হ'লে, মানে সেনেকুৱা এটা পৰিৱেশ দেখা পোৱা হয় ওপৰৰ পৰা। মানে আপুনি ভিডিঅ'ত চাই আছে ন, ভিডিঅ'ত চোৱা আৰু আপুনি দিঠকত চোৱা বহুত পাৰ্থক্য থাকে। আপুনি যদি সঁচাকৈ ইয়াত আহি খাৰা হয়, তেতিয়াহ'লে আপোনাক এটা ফিলিংছ বহুতেই বেলেগ লাগিব। মানে দিঠকত থকা আৰু নিজে গৈ চোৱা আৰু ভিডিঅ' চোৱা বহুত পাৰ্থক্য আছে। কেতিয়াবা ফুৰিব গ'লে এনেকুৱাবোৰ সোমাই চাব, কেনেকুৱা ফিলিংছ এটা লাগিব, নিজক অনুভৱ কেনেকুৱা এটা লাগিব।